কিবা আপোনালোকৰ নহয়, আমি জাষ্ট MLA সকলৰ লগত আলোচনা কৰিছে সেইটোৱে। কি ক'লে ছাৰ, এইটো কি ক'লে ছাৰ? আগন্তুক BTC নিৰ্বাচনটো লৈ পেলাই আমি আলোচনা কৰিছোঁ। ছাৰ আজিৰে পৰা BTAD সলনি BTR নটিফিকেশ্যন জাৰি কৰিছে, এই ক্ষেত্ৰত কি ক'ব? নাই, সেইটো আমি যিখিনি জানো কেবিনেট কিবা নাই, কেবিনেটত এপ্ৰুভেল নাই বা এছেম্বলি এপ্ৰুভেল নাই, সেইটো সাংবিধানিকভাৱে কিমান সাংবিধানিকভাৱে সেইটো স্বীকৃতি পাইছে না পোৱা নাই মই নাজানো। মুঠতে কনষ্টিটিউচনেল এক্সপাৰ্টবিলাক জানিব। আজি যিটো BTCটো BTR হৈছে বুলি নটিফিকেশ্যন যিটো ওলাইছে, সেইটো মোৰ হিচাপত সাংবিধানিক হোৱা নাই। আইনৰ ৰাষ্ট্ৰ ল'ব নেকি আপোনালোকে? আইনৰ ৰাষ্ট্ৰ ল'ব নেকি? সেইটোতো উপায় নাই, ল'ব লাগিব। আইনগতভাৱে আমি এইটো চাব লাগিব। যদি চেলেঞ্জেবল হয় আমি চেলেঞ্জ কৰিম, যদি চেলেঞ্জেবল নহয় আমি চেলেঞ্জ নকৰিম। মুঠতে BTCটো BTR বনোৱা আগত নিশ্চয় সেইটো এমেণ্ডমেণ্ট লাগে, আমি জনাত। মডেল কড অফ কণ্ডাক্ট চলি থকাৰ সময়তে যে BTR আছে নে? মডেল কড অফ কণ্ডাক্ট চলি আছে। ইয়াৰ মাজতো বহুত BTC অঞ্চলত মুঠতে কড অফ কণ্ডাক্ট নাই বুলি আমি ক'ব পাৰোঁ এতিয়া। আচ্ছা, যিটো BTR হ'ল ছাৰ আজিৰ পৰা, BTR প্ৰথম চিফ কোন হ'ব? আপুনি হ'বনে ছাৰ দাবী কৰে? BTR হোৱা নাইতো। আজি গভৰ্ণৰে নটিফিকেশ্যন ওলাইছে বুলি কৈছে, চিফ ছেক্ৰেটাৰীয়ে নটিফিকেশ্যন ওলাইছে বুলি কৈছে। সেইটো কিমান যুক্তিসংগ সেইটো চাব লাগিব। BTR এতিয়াও হোৱা নাই, হ'লে নহ'ব, সেইটো সাংবিধানিক হোৱা নাই। যদি BTR হ'ব লাগে তেতিয়াহ'লে আসাম এছেম্বলিতো কিবা একটা বিল পাছ আনিব লাগিব, আসাম কেবিনেটত বিল পাছ আনিব লাগিব, বা লোকসভা ৰাজ্যসভাত বিল আনিব লাগিব। এইবিলাক বুজি পোৱা নাই মই, সেইটো আইনগতভাৱে কিমান যুক্তি আমি চাব লাগিব। ৰাজনৈতিকভাৱে হত্যা ষড়যন্ত্ৰত লিপ্ত হৈছিল নেকি? একদমবাৰে কিবা ৰাজনীতি ষড়যন্ত্ৰ কৰি আছে। মুঠতে BPF দলক কেনেকৈ শেষ কৰিব পাৰে আৰু BTCটো কেনেকৈ নষ্ট কৰিব পাৰে। আজি আপোনালোকে শুনিছে, সেইদিনা পেপাৰত ওলাইছে বুলি মই চোৱা নাই, 52টা গাঁও কৰ্তন কৰিব বুলি এপ্লিকেশ্যন দিছে, কৰিব লাগে বুলি। এই ক্লছত আছিলে ইনক্লুজন এক্সক্লুজন। এতিয়া এইটোতো কৰ্তনত গ'ল। এতিয়া নতুনকৈ সোমোৱা গাঁওটো কিয় লিষ্ট ওলোৱা নাই? নতুনকৈ যে সোমাব, কোনটো সোমাব সেইটো আজি প্ৰমোদ বড়োই কিয় দিব জনা নাই। দলীয়ভাৱে ইলেকশ্যন কেতিয়া পতাৰ কাৰণে দাবী কৰিব বিচাৰিব? নাই, আমাৰ হিচাপতো 27 অক্টোবৰত আগতে হ'ব লাগে নিৰ্বাচনটো। গতিকে আমি ডিমাণ্ড কৰি আছোঁ আৰু ডিমাণ্ড কৰি যাম। আমাৰ আন্দোলন চলি যাই থাকিব। ছাৰ, ৰাজ্যপালৰ শাসনত কিবা BTC কিবা উন্নয়ন হোৱা বুলি ভাবেনে আপুনি? ৰাজ্যপাল চবেই এক্সপিৰিয়েঞ্চ পাইছে। ৰাজ্যপালৰ 6 মাহ শাসনত BTC অঞ্চলত কি হৈছে হোৱা নাই, প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে আজি অনুভৱ কৰিছে, বহুত ডিপ্ৰাইভ ফিল কৰিছে। BTCত কোনো গণতন্ত্ৰ নাথাকা নিচিনা হৈছে, জানে? বিৰাট দুখ লগা কথা। BPFক ধ্বংস কৰাৰ যিহেতুকে বিজেপি ষড়যন্ত্ৰ কৰিছে, আপোনালোকে এতিয়া মৃত্যুজতটো বৰ্তি ৰাখিবনে? নাই, সেইটো লৈ আমি আলোচনা কৰা নাই এতিয়া। দিছপুৰত এতিয়াও চলি আছে, দিছপুৰত একেলগে শ্ৰদ্ধা চলাই আছে, দিল্লীত একেলগে শ্ৰদ্ধা চলাই আছে। BTC ক্ষেত্ৰত মুঠতে কি পলিটিকেল ষড়যন্ত্ৰ বনাইছে সেইটো আমি পিছত ধৰিব পাৰিম। ছাৰ, BPFক নিষেধ কৰাৰ মূল ষড়যন্ত্ৰকাৰী কোন বুলি ভাবে আপুনি? নাই, এইবিলাক আমাৰ চিন্তাত অহা নাই। মুঠতে BTCত নিৰ্বাচন হ'ব লাগে আগত।